নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি মই বনাইছিলো কালাকান ল'ৰা ছোৱালীৰ ডিমান্ড আছিলে গতিকে মাত্ৰ 1 লিটাৰ গাখীৰেদি মই কালাকান বনাই খুৱালো সিহঁতক আৰু তাকে আপোনালোকক দেখুৱাব বিচাৰিছো কেনেকৈ বনালো মই গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদিহে সাবস্ক্ৰাইব কৰা নাই আৰু বেল আইকনটো প্ৰেছ কৰিব তেনেহলে আহকচোন ভিডিওটো আৰম্ভ কৰো কালাকান বনাবৰ কাৰণে লৈছো মই 1 লিটাৰ গাখীৰ 1 লিটাৰ গাখীৰৰ 3 পোৱা লৈছো মই এটা কেৰাহীত আৰু 1 পোৱা লৈছো মই আন এটা কেৰাহীত এইখিনি মই ভালকে উতলাই আধা কৰি লম আৰু আনখিনি গাখীৰ ফটুৱাই লম এই এপোৱা গাখীৰখিনি উতলাই আধা কৰি লম আৰু ভালকে লৰাই থাকিব লাগিব নহলে তলত লাগি ধৰিব এতিয়া এই গাখীৰখিনি যিখিনি 3 পোৱা গাখীৰ মই আন এটা কেৰাহীত লৈছিলো এইখিনি ভালকে উতলাই লৈছো উতলাই গেছটো অফ কৰি ইয়াতে মই নেমু ৰস দিম নেমু ৰসৰ লগত মই যিমান নেমু ৰস লৈছো তাতকে আধা পানী মিহলাই লৈছো এইখিনি ফটুৱাবৰ কাৰণে এতিয়া লৰাই থাকিম মই এতিয়া মই বাকি থকা নেমু ৰসখিনিও দি দিছো এতিয়া গাখীৰখিনি ফাটিছে এতিয়া মই এইখিনি পাতল কাপোৰ এখনত ধুনীয়াকৈ সেকি লম চানাখিনি উলিয়াই লম আৰু আনটো কেৰাহীটো গাখীৰখিনি গাঢ় হৈ আহিছে এতিয়া গাখীৰৰ চানাখিনি মই সাফা কাপোৰ এখনত এনেকৈ সেকি লৈছো আৰু পাতল কাপোৰ হ'ব লাগিব তেতিয়া ধুনীয়াকৈ পানীটো ওলাই যায় এতিয়া চানাখিনি মই সাফা পানীয়েদি ধুই লৈছো কাৰণ তেতিয়া হেয়াৰ টেঙা ভাৱটো যাব আৰু ভালকৈ চেপি লৈছো এইখিনি যাতে পানীটো একেবাৰে নাথাকে এতিয়া এই চানাখিনি ধুনীয়াকৈ ওলাই গ'ল ইয়াত পানী অকণো নাই এতিয়া মই এইখিনি অকমান ভাঙি লম ভাঙি পেলাই তাৰ পিছত গাঢ় কৰি লোৱা গাখীৰখিনিত এইখিনি ঢালি দিম এতিয়া গাখীৰখিনি একেবাৰে ডাঠ হৈ আহিল এতিয়া ইয়াতে মই চানাখিনি ঢালি দিছো আৰু ঘনাই লৰাই থাকিম নহলে তলত লাগি ধৰিব এতিয়া চেনিখিনি দি দিলো মই আধা কাপ চেনি লৈছো মই এতিয়া ভালকে লৰাই থাকিব লাগিব নহলে তলত লাগি যাব এতিয়া চেনিখিনি গলি গৈছে এতিয়া আমি ইলাচি গুড়ি অলপ দি দিলো এইখিনি সময়ত ভালকে লৰাই থাকিম আৰু অলপ শুকাবলৈ দিম এইখিনি এতিয়া মিশ্ৰণখিনিৰ পানীখিনি একেবাৰে শুকাই গ'ল এতিয়া আমি ইয়াক ঠাণ্ডা কৰি ল'ব পাৰো এই প্লেটখনত তেল সানি লোৱা হৈ আছে ইয়াতে আমি মিশ্ৰণখিনি ঠাণ্ডা কৰিম আৰু অলপ বহলাই লম এতিয়া মিশ্ৰণখিনি আকৃতি এটা দিছো যাতে ধুনীয়াকৈ কাটিব পৰা যায় এয়া ঠাণ্ডা হৈ গ'ল আৰু আমি এতিয়া কাটি দেখুৱাম ধুনীয়াকৈ কাটা গৈছে আৰু ইমান সুন্দৰ এটা কালাকান আমি বনালো খালি 1 লিটাৰ গাখীৰেদি ইমান সুন্দৰ কালাকান ঘৰতে তৈয়াৰ হৈ গ'ল আৰু বজাৰৰ পৰা কিনি খোৱাৰ কোনো দৰকাৰেই নাই যেতিয়া খাবলৈ মন যায় আমি তেতিয়া বনাই এনেকৈ খাব পাৰো গতিকে আপোনালোকে কেনেকুৱা পালে ভিডিওটো নিশ্চয় জনাব লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব তেনেহলে আজিলৈ আহো নমস্কাৰ